এভৰিৱান আপোনালোক সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পুনৌনুৱা শাকৰ ভাজি। পুনৌনুৱা শাক আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। ইয়াক আমি খাব লাগে। পুনৌনুৱা শাক আপোনাৰ কিডনি, লিভাৰ আৰু হাৰ্টৰ কাৰণে বহুত উপকাৰী হয়। ইয়াত চাওক মই প্ৰথমে পুনৌনুৱা শাকখিনি ভালকৈ ধুই ল'লোঁ। এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীত তেল দি তাতে মই অলপমান পাঁচফোৰণ আৰু এটা কেঁচা জলকীয়া ফালি দি দিছোঁ। যিহেতু মই শাকখিনি আলুৰ লগত বনাম সেইকাৰণে পোনপ্ৰথমতে মই আলুখিনি ভাজি লৈছোঁ। কাৰণ শাকখিনি পুনৌনুৱা শাক যথেষ্ট কোমল হয় আৰু বহুত সোনকালে সিজি যায়। সেইকাৰণে মই প্ৰথমতে আলুখিনি ভাজি লৈছোঁ। আলুখিনি আধা সিজা হোৱাৰ পাছত মই পুনৌনুৱা শাকখিনি দিম। এতিয়া ইয়াতে নিমখ অলপ দি লৈছোঁ। এয়া মোৰ আলুখিনি আধাখিনি প্ৰায় সিজা হৈ গ'ল। এতিয়া মই শাকখিনি দি দিলোঁ, পুনৌনুৱা শাকখিনি যোনখিনি মই সৰু সৰুকৈ কাটি লৈছিলোঁ। এতিয়া এই শাকখিনি মই অলপ সময় ভাজিম। এয়া চাওক মোৰ ভাজিখিনি প্ৰায় হৈ গৈছে। এয়া পুনৌনুৱা শাকৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।